কি ভাই তই কি চিন্তা কৰি আছা কিনো কম ভাই, আজি 1 বছৰৰ পৰা ইউটিউবত ভিডিঅ' বনাই আছো। এটা ভিডিঅ' ভাইৰেল হোৱা নাই। কোনো মোৰ ভিডিঅ' নাচাৱে। ইমান কষ্ট কৰি ভিডিঅ' বনাও। হয় নেকি? তে তই এটা কাম নকৰা এতিয়া। কি কামে ভাই কওচোন। ইউটিউবত এটা ট্ৰেণ্ডিং চলি আছে। তই 1 মিনিটৰ ভিডিঅ' এটা বনাই হ'লে তাতে থাম্বনেইল আৰু টাইটেলত মাই ফাৰ্ষ্ট ব্লগ বুলি লিখি দিবি। লিখি কেনে আপলোড কৰ ভিডিঅ'টো। সেনেকৈ আপলোড কৰিলে ভিডিঅ'টো ভাইৰেল হ'ব নেকি? হ'ব পাৰে, ট্ৰাই কৰি চাওঁ। তয়ো বহুতৰে ভাইৰেল হৈছে। হ'ব দে ময়ো আজি সেনেকৈ ভিডিঅ' এটা বনাই আপলোড কৰিম। সেনেকৈ আপলোড কৰবি। যদি মোৰ আইডিয়াটো কাম কৰে তই মোক পাৰ্টি দিব লাগিব। হ'ব দে ভাই, কিয় পাৰ্টি নেদাম যদি তোৰ আইডিয়াটো কাম কৰে।